এটা বহিব দিছে বহিছোঁ চাহ খাবলৈ দিব চাহ বনাই পাই আছোঁ মই কিন্তু গোন্ধ যিকোনো বস্তু সোনকালে পাওঁ গাখীৰ চাহ বনাইছে কিন্তু চাকনা কি আছে নাজানো চাকনা মানে বিস্কুট চিস্কুট কিবা হ'ব আৰু এইটো এতিয়া টপইছা বোলে গাখীৰ চাহ বনাই ভাল চাব ই কফি খাই গৈ আছে তই পিছত বহুত ভদ্ৰ বনাইছে কিন্তু সকলো ভালে আছেনে আৰু মই ভালে আছোঁ আপোনালোক আশীৰ্বাদত আৰু সকলোকে গুড মৰ্ণিং আৰু আজি সানডে হয় অফিস বন্ধ বহুত দিন আউট অফ গুৱাহাটী মানে গুৱাহাটী বাহিৰত যোৱা নাছিলোঁ ভাবিলোঁ আজি সোণাপুৰ লগৰ এটা ঘৰতে যাওঁ বুলি তো আহিলোঁ অহাৰ পাছত এতিয়া আমি সোণাপুৰ পৰা খেতিফালে যাম এতিয়া চাওঁ কি হয় তাত গৈ পিনে আমি প্লেনিং কৰিম ক'ত যাম আজি দিনটোত তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পাৰে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব থেংক ইউ আমি এতিয়া আকৌ ইউ টাৰ্ণ ল'ব লাগিব ব্ৰিজখন আমি এতিয়া একচুৱেলি যাব লাগিছিলে এইটো চাইডে তো আমি আকৌ উল্টাকৈ ঘূৰি আহিলোঁ মানে একচুৱেলি কি হ'ল আমাৰ গাড়ীখনৰ খাৱাটো চেক কৰিলোঁ আগত ইউটাৰ্ণ বন্ধ আছিলে আকৌ ইউটাৰ্ণ ঘূৰি আহিলোঁ ঘূৰি অহাৰ পাছত আকৌ আমি আগত ইউটাৰ্ণ আছে আকৌ ইউটাৰ্ণ লৈ পিনে আমি খেতিফালে যাম আমি পামগৈ আৰু ইয়াৰ পৰা বেছি দূৰ নাই 5 কিলোমিটাৰমান আছে তো পানী খালোঁ পানী পিয়াহ লাগি আছে ফাইনেলি পাই গ'লোঁ এতিয়া বৰদুৱা নামঘৰ এতিয়া ভিতৰলৈ যাওঁ আপোনালোকো ব'লক মোৰ লগত মই কীৰ্তনঘৰত সোমাব নোৱাৰিলোঁ কীৰ্তনঘৰত এটা কাৰণে সোমাব নোৱাৰিলোঁ নিদিলে সোমাবলৈ ধুতি পিন্ধিলে সোমাব দিয়ে এনেকৈ লং পেণ্ট পিন্ধি আহিলে নিদিয়ে আৰু আগতে ইয়াত ধুতি ভাড়ালৈ পায় আগতে দিছিল আৰু তো এতিয়া এইটো চিটুৱেশ্যনত কিন্তু ধুতি ভাড়ালৈ দিয়া বন্ধ কৰি থৈছে সেইকাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ কীৰ্তনঘৰত তো বাহিৰৰ পৰাই মই দেখাব ট্ৰাই কৰোঁ আৰু এই শিলিখাজোপা বহুত পুৰণি হয় কিন্তু ইমান এটা মই নাজানো ইয়াৰ বিষয়ে সুধামতে কৈছিল কিবা পুষ্প বুলি কৈছিলে কিবা পশ্চিমে শিলিখা বিষশালীয়া আছে এয়া এতিয়া আকাশী গংগা যাম এতিয়া মানে গৈ আছোঁ উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ দেখাইছোঁ মই এইখিনি আকাশী গংগা হয় সঁচা কথা ক'বলৈ গ'লে মই একো অৰ্থই পোৱা নাই মানুহবিলাকে কেনি ক'ত গৈছে একো অৰ্থ পোৱা নাই নিজে অলপ কনফিউজ হৈ আছোঁ মানে এতিয়া কোনফালে যাওঁ কোনফালে নাযাওঁ লাগিছে জেগাটোকে বহুত ডাঙৰ এৰিয়া হয় একো বুজি পোৱা নাই ইয়াৰ এৰিয়াটো বহুত ডাঙৰ হয় তো মই গোটেইখিনি মই দেখাব নোৱাৰিম ব্লগত যদি দেখাব হয় মেক্সিমাম 30 মিনিট 35 মিনিটমান লাগিব ভিডিঅ'টো বনাব হ'লে মানে আৰু পচিবল নহয় গোটেইখিনি দেখুওৱা মই যিমানখিনি পাৰোঁ দেখাব ট্ৰাই কৰি আছোঁ এইটোৱে আকাশী গংগা হয় এই ৰাস্তাটোৱে এনেকৈ গৈ গোটেই পুখুৰীটো চাৰিওফালে ঘূৰি পিনে আহি এনেকৈ গৈ ইয়ে ওলাব পাৰিব কিন্তু গোটেইটো ৰাউণ্ড মাৰোঁতে 1 ঘণ্টামানৰ ওপৰত লাগিব এইটো চাইডে কি আছে নাজানো আৰু নাযাওঁ এইটো চাইডে দেখা পাইছোঁ এবাৰ মানুহ বহুত আছে Lunch time. Lunch কৰি আছে ইয়াৰ মানুহজনক মই সুধিছিলোঁ তো ইটো চাইডে যে মই ভাবিছিলোঁ ইমানখিনি মানুহ ইটো চাইডে জাম হৈ আছে কি কাৰণে জাম হৈছে মই সুধিছিলোঁ তো তেওঁ ক'লে যে ইয়াত জিৰণি চৰাই ঘৰ বনাই দিছে যিবিলাক মানুহ দূৰৰ পৰা আহে 400 কিলোমিটাৰ 500 কিলোমিটাৰ আপাৰ আসামৰ পৰা আহে লোৱাৰ আসামৰ পৰা আহে তো
এইখিনি ইমানখিনি সুবিধাও নাই হোটেল খোৱা বোৱা কমে বহুতখিনি মানুহ আহে লগত কমে 30-40জনমান মানুহ আহে তো ইয়াত এইটো সুবিধা দি আছে চাউল দালি শাক পাচলি যি মানে খোৱা বস্তু আৰু সেইখিনি আনি পিনে ইয়াত বনাই খোৱা সুবিধাও আছে মানে ইয়াতো আছে জিৰণি চৰাই ঘৰ আগতো আছে ইয়াৰ পৰা বহুত দূৰ লাগি আছে কিন্তু তাৰ ইমান দূৰলৈকে নাযাওঁগৈ মই আৰু ইয়াৰখিনি সুবিধা দি আছে ইয়াৰ যোনজন ইয়াৰ বাসিন্দা হয় তেওঁক সোধাৰ পাছতে মই গম পাইছোঁ প্ৰথম মই কনফিউজ হৈছিলোঁ মানুহবিলাক ইটো চাইডে কিয় গৈ আছে বাৰে বাৰে আৰু দেখা পাইছোঁ হাতত চব্জি তব্জি আৰু অভিয়াছলি এইটোৱে ভাবিম ন নামঘৰত আহিছে হাতত চব্জি তব্জি কিয় লৈ আহিছে সোধাৰ পাছতে গম পাইছোঁ আৰু এতিয়া মই এটা কনফিউজন মোৰ দূৰ হ'ল আৰু আপোনালোকো যদি ইয়ালৈ আহে বৰদোৱা নামঘৰলৈ আহে তো আপোনালোকেও এনেকৈ লৈ আহিব পাৰে ইয়াত নিজে বনাই খোৱা সুবিধা আছে কিন্তু গেছ এইবিলাক চব নিজে লৈ আহিব লাগিব যেনেকৈ পিকনিক খাবলৈ যাওঁতে যি বস্তু লৈ যায় তো তেনেকুৱাকৈ আপোনালোকে লৈ আহিব লাগিব ইয়াত বনাই খাব পৰা সুবিধা আছে ধুনীয়া জেগাখিনি ইয়াত বহুত দূৰলৈকে আছে ইয়াত সেইখিনি সুবিধা দি আছে আৰু ইয়াত বহুত খোজকাঢ়িলোঁ এতিয়া অলপ ফ্ৰেছ হ'লে মুখখন ধুই লওঁ তাৰপৰা আৰু দেখাই আছোঁ যি আছে যিমানখিনি পাৰোঁ দেখাব তো দেখাই আছোঁ আপোনালোকে চাই থাকক মুখখন ধুলোঁ আগত বোলে আগৰ ঐতিহ্য মিউজিয়াম আছে বুলি কৈছে তো তাত গৈ আছোঁ তো মই এতিয়ালৈকে 4বাৰমান বিচাৰিলোঁ এতিয়ালৈকে পোৱা নাই তো এবাৰ যাওঁ লাষ্ট যাওঁ যদি পাওঁ তো পাম আৰু নহ'লে আৰু ঘূৰিম আৰু নাই মিউজিয়ামলৈ নাযাওঁগৈ আৰু আমনি লাগিলে বিচাৰি এবাৰ এজনক সুধিলোঁ ইপিনে এজনক ক'লোঁ ইপিনে 3বাৰ নে 4বাৰ আপ ডাউন কৰিছোঁ আৰু ওচৰ নহয় বহুত লং ডিষ্টেঞ্চ নাযাওঁ আৰু সুধিলোঁ কি আছে ঐতিহ্যৰ গছৰ মুহাত আছে বোলে সেইটোৱে আৰু নেক্সট যেতিয়া আহিম তেতিয়া দেখাম মই এই নামঘৰীয়া এজনৰ লগতে কথা পাতোঁ তেওঁক সোধোঁ আৰু মই ইমানখিনি নাজানো তো তেওঁৰ পৰা শুনিলে মানে ময়ো গম পাম আৰু আপোনালোকো গম পাব নমস্কাৰ এয়া বৰ্তদোৱাৰ সৰু হিচা শলগুৰি সত্ৰৰ পদশিলা ইয়াত শংকৰদেৱৰ পদচিন আছে পদ মানে ভৰি শিল মানে শিল গুৰুজনাই শিলিখাৰ তলত বহি যিটো শিলত ভৰি আছিল সেই ভৰি চাপ ইয়াত আছে তেওঁ শিলিখাৰ তলত বহি যি শাস্ত্ৰ সাতিপাতত লিখিছিল সেয়াও আছে আৰু তেওঁ গুৰুজনাৰ পদো আছে ইয়াত বৰদোৱাত ভাদ মাহত 16 প্ৰসং চলে আৰু বাকী নৰ্মালত 14 প্ৰসং চলে ইয়াৰ সকলোৱে আহি দুপৰীয়া নাম গায় নামৰ পিছত প্ৰসাদ দিয়ে জাতিসকল আহে জাতিসকলক শুশ্ৰূষা কৰা হয় কোনো জাতিয়ে বেয়া নাপায় মাহ প্ৰসাদ সকলোকে দিয়া হয় ইয়াত সদায় মাহ প্ৰসাদ থাকে ইয়াত মাহ প্ৰসাদ কোনোদিন বন্ধ নাথাকে সদায় লকডাউনৰ সময়তো মাহ প্ৰসাদ এমুঠি হ'লেও দিয়া হৈছিল ইয়াত লকডাউনৰ কাৰণে বহুত নিয়ম পালি চলি থাকিবলগীয়া হৈছিল গুৰুজনাৰ পথ দেখুওৱা হোৱা নাছিল এতিয়া ভাদ মাহৰ পৰা গুৰুজনৰ পথ দেখুওৱা আৰম্ভ কৰিছে মাৰ্চৰ পৰা বৰ্তমানলৈকে ভাদ আহিনলৈকে গুৰুজনাৰ পথ দেখুওৱা হোৱা নাই ভাদ মাহৰ পৰা পথ দেখুওৱা আৰম্ভ কৰিছে এতিয়া বৰ্তমান এতিয়া ঠিকে আছে সকলোৱে ভগৱন্তই সকলোকে কৰোণাৰ পৰা মুক্ত ৰাখক সকলোকে ভালে ৰাখক গোটেই অসম তেওঁ গুৰুজনাই ভগৱন্ত শ্ৰী শংকৰদেৱ সকলোকে ভালে মংগলে ৰাখক এই সকলো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি এতিয়া বৰদোৱা নামঘৰৰ পৰা ওলাই আহি এতিয়া দলমন্দিৰ পালোহি আৰু ইয়াৰ বিষয়ে একো নাজানো সুধোকৈ ওপৰত উঠিছোঁ উঠিব লাগিব ওপৰত বেছি ওপৰত মানে অলপ উঠিব লাগিব আৰু বলক আজি গৰমটো বহুত বেছি গৰম সেইকাৰণে খোজকাঢ়িবলৈ অলপ দিগদাৰ হৈ আছে পকা পুৰা পুৰে আৰু এইটো মোৰ লগতো বিশাল সি অলৰেডি আগতে পালিহিয়ে ইয়াক ক'লোঁ অকণমান হেৰি কৰ বুলি হাই আগতে হাই এয়া হৈ আছে দলমন্দিৰ এয়া দলমন্দিৰ ভিতৰৰ দৃশ্যটো ইয়াতো একে ধুতি পিন্ধি নিপিন্ধাৰ কাৰণে ভিতৰত সোমাব নিদিলে ওচৰত দোকান সুধিছিলোঁ নাই ক'লে ধুতি বৰ্তমান এতিয়া এলাও নাই ৰিজন সেইটোৱে কৰোণা ভাইৰাছৰ কাৰণে এতিয়া কাপোৰ মানে ইজনৰ পৰা ইজনলৈ শ্বেয়াৰ নকৰে তো নেক্সট টাইম যেতিয়া আহিম আশা কৰোঁ যে আহিব পাওঁ বুলি নেক্সট টাইম যেতিয়া আহিম তো ভিতৰৰ দৃশ্যবিলাক ভালকৈ দেখাম অলমষ্ট দেখাইছোঁ গোটেইখিনি তো আশা এটা থাকিল ভিতৰত সোমাবলৈ সেয়া এটা ল'বলৈ কিন্তু নাপালোঁ সেয়া আৰু ছাডেনলি প্লেনিঙত হৈ যায় তেনেকুৱা
আৰু মন্দিৰটো ওচৰে পাজৰে ধুনীয়া দৃশ্য আছে ধুনীয়া দৃশ্য মানে ছাইডত পৰাগেখন আছে আৰু আছে পথাৰ আছে মই দেখাইছোঁ সেইটো চাই বহুত ডাঙৰ পথাৰ হয় মানে ধুনীয়া বতাহ মাৰি থাকে আৰু লগতে এইখন প্ৰয়াস হয় নাজানো কিবা নামটো নাজানো আৰু নোসোমাওঁ এতিয়া ইমান গৰমখনত হাফ চপ ওলাব পাৰে লং পেণ্ট যদি পিন্ধি আহিলে মানে ভিতৰত এলাও নহয় সোমাব নিদিয়ে যেনেকৈ বৰদোৱা নামঘৰটো যোনটো ভিতৰত বিশেষকৈ মহিলাই মেখেলা চাদৰ ছোৱালী হওক বা মহিলাই হওক মেখেলা চাদৰ পিন্ধি আহিব লাগিব আৰু পুৰুষে বা যোনে হ'লোঁ আমি হ'লোঁ তো মোৰ বা পুৰুষে বাৰু ধুতি পিন্ধি আহিব লাগিব সেইটোৱে মিছ কৰিলোঁ ধুতি নানিলোঁ গম নাপালোঁ আগতীয়াকৈ আৰু মই কৈছোঁ আগতে অহা নাই ইয়াতো অহা নাই আৰু এইটো চাইডে ইমান ভিতৰলৈ অহা নাই আৰু ভালেমানখিনি ভিতৰলৈ সোমাই আহিব লাগে আৰুতো আমি বেছি ভিতৰলৈ অহা নিচিনা হ'ল কেলৈ মই যাৰ লগত আহিছিলোঁ এটা পণ্ডিত হয় সেই গোটেই ৰং চাইড কেনি ভৰাই দিলে একচুৱেলি নিজৰ মামাকক হয় এইখিনি ওচৰতে কিন্তু সি 3 বছৰ পাছতে আহিছে ইয়াত তো সিও ৰাস্তা পাহৰিলে তো আমাৰ এনেকৈ এঘণ্টামান বেছি লেট হৈ গ'ল আৰু তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ তো ডাইৰেক্ট এতিয়া গুৱাহাটী যাম তো চাওঁ গুৱাহাটীত যাওঁতে কি ভিউ পইণ্ট পাওঁ দেখাবলৈ নেচাৰেল বিউটিফুল তো ৰখি পিনে অলপ 1 মিনিট 2 মিনিটৰ ক্লিপ লৈ দিম আৰু এতিয়া কাৰণে বাই বাই তাৰপৰা ওলালোঁ বাহিৰত ইমান গৰম লগতে গাড়ীতে জোতা পিন্ধি আহিছিলোঁ জোতা থৈ গ'লোঁ ৰ'দত আৰু গম পাই পকা ৰাস্তা খোজকাঢ়িছোঁ গোটেই পৰিছে ই কালিৰ পৰা ড্ৰাইভিং কৰি আছে অলপ চলপ ময়ো কৰিছিলোঁ বাকী দুটা এনেই বহি আছে নামত ইপিনে পৰা চাইছে ইপিনে পৰা চাইছে বছ গৰুৱে চাইছে ছাগলী চাইছে সিহঁতে গম পায় আৰু এখনতো মই এনেকুৱা এখন ক'ৰবাত ৰাস্তাত পেলাই থৈ আহিলে এটাই এই গমেই নাপায় বোলে পেলাই থৈছে গম পায় কিন্তু কৈছে এখনতো মই তাত পেলাই থৈ আহিলোঁ সেই পাছতে কৈছে এতিয়া আমি গুৱাহাটী পাওঁতে আমাৰ ৰাতি হ'ব আৰু 10টামান বাজিব আকৌ আমি সোণাপুৰ ডিগাঁও ইহঁতৰ ঘৰ যাব লাগিব তাক থ'ব লাগিব আকৌ সিহঁতৰ ঘৰতো খাই বৈ যাব লাগিব ভাত সেয়াই আৰু তো আগত ধুনীয়া আছে ধুনীয়া গাঁও এইখিনি নেচাৰেল বিউটিফুল এৰিয়া চব চাৰিওপাশে পথাৰ আছে ৰাস্তাৰ মাজে পকা ৰাস্তা মানে কি ক'ম আৰু ইয়াত কিছুমান মানুহ আছে যে এনেকুৱা মানে কি হ'ল ৰাস্তাটোকে চোতাল বুলি ভাবে ন মানে পকা ৰাস্তাটোকে মানে আপোনাৰ ড্ৰয়িং ৰুম বুলি ভাবে মানে পকা ৰাস্তা হ'লে হ'ব আৰু বছ আধা ৰাস্তা সিহঁতৰ ৰাতিপুৱা শুই উঠি চিধা মানে শুই দিব মানে পকা ৰাস্তাতে আৰু নক'ব আৰু মাৰিলে আমাকে আমি মদকা কুঁৱা ব্ৰিজত উঠিম এতিয়া এই আমাৰ টেলেণ্টেড ড্ৰাইভাৰ বিশাল ড্ৰাইভিং কৰি আছে চাবি কিন্তু গৰু চৰু উৰাই নিদিবি আৰু এতিয়াহে এখন হৈছে কাঠৰ দলং এখন পকা দলং বনাই আছে লাহে লাহে ক্ষমতা 1 টন আছে 1000 কেজি বচাবা আৰু ভগৱান চাবি আগত গাঁত এটা আছে ৰাইট ল পুৰা চবফালে বচাব লাগিব এতিয়া আহি চাহ খাব মন গ'ল চাহ একাপ খাওঁ হোটেলখনৰ নাম এখন হোটেল চিৰঞ্জীৱ জেগাটুকুৰা চন্দ্ৰপুৰ চৰাইবাৰী চাহটো সঁচাকৈ বহুত টেষ্টি হয় মই ধেমালি কোৱা নাই মানে দাদা চাহটোৰ দাম কিমান 50 টকা বুলি ভয় খাই গৈছিলোঁ 5 টকা চাহৰ দাম হয় তো এনেকুৱা ফিল হৈ আছে যেন 20-30 টকামানৰ চাহ খাইছোঁ চাহটো বেয়া হৈছে নেকি চাহ চাইছিলোঁ ভাল হৈছে টোপনি এটা নিচা এটা লাগি আছিলে টোপনি নিচা ফাটি গ'ল আগত আৰু ধুনীয়া ধুনীয়া ক্লিপ দেখাই আছোঁ মোক নহয় আৰু তো নেচাৰেল যোনটো বিউটিফুল এৰিয়া হয় গাঁৱৰ যোনটো পৰিৱেশ হয় পথাৰৰ মাজত গছ য'ত দেখাই আছোঁ ৱেইট কৰক মই চাহটো খাই লওঁ চাহ খোৱা হৈ গ'ল কিন্তু ছাডেনলি বতৰটো চেঞ্জ কৰি দিলে ৱেডাৰটো পূৰা বতাহ বৰষুণ দিব চাগে অলপ আগত ইমান টেকটেকীয়া ৰ'দ আছিল ন মানে কৈছোঁ ন বাহিৰৰ পৰা ওলাই যাবলৈ ভয় লাগে মানে ইমান ৰ'দ কিন্তু এতিয়া এইবিলাক দেখা নাই ৱেডাৰটো অলপ আগত আপোনালোকে দেখা পাইছে মই ভিডিঅ' কৰি থাকোঁতে কিমান ৰ'দ দি আছিলে এতিয়া টোটেলি ৱেডাৰটো চেঞ্জ হৈ গ'ল তো ব'লক এটা জেগা দেখাম বুলি ভাবিছোঁ সেইটো জেগাত যেন বৰষুণ নিদিলে হয় আৰু প্ৰভু আশা কৰিছিলোঁ বৰষুণ যাক নাহিব বুলি কিন্তু আহিলে বৰষুণ যাক তো ভাবিলোঁ গান এটাকে শুনো ময়ো হৈ আছোঁ কিন্তু মজা উপভোগ কৰি আছোঁ
গাঁৱৰ মাজেদি আহিছোঁ ৰাস্তা পদূলিও ভাল এইটো চাইডে মই গম পাওঁ আপোনালোকো অলপ বৰ হৈছে তো গানটো অলপ শুনক আৰু জেগাটোকো এনজয় লওক আগত আৰু ধুনীয়া জেগা দেখাম চবফালে সেউজীয়া পৰিৱেশ বৰষুণ আহি আছে বহুত ডাঙৰ এইটো চাইডৰ পৰা এতিয়া লগতো মামাকৰ ঘৰ পাইছোঁহি ইয়াতে চাহ একাপ খাম আকৌ বেছি টাইম মই চাহটো খাই পিনে ওলাই দিম আৰু আধা ঘণ্টা ন 10-15 মিনিটমান ৱেইট কৰিম তাৰপৰা আকৌ যাম এতিয়া বহিবলৈ দিছে বহিছোঁ চাহ খাবলৈ দিব চাহৰ গোন্ধ পাই আহিছোঁ মই কিন্তু গোন্ধ যিকোনো বস্তু সোনকালে পাওঁ গাখীৰ চাহ বনাইছে চাগে কিন্তু চাকনা কি আছে নাজানো চাকনা মানে বিস্কুট চিস্কুট কিবা হ'ব আৰু এইটোতো এতিয়াৰ পৰা তপস্যা কৰিলে গাখীৰ চাহ বনাই লাল চাহ মই কফি খাওঁ চাহ নাখাওঁ ই কফিলৈ আশা কৰি আছে তই বিশাল চুলাই কিবা এটা পালে আলহী তাতে চুলাই বহুত ভদ্ৰ বনিছে কিন্তু আজি এই ব্লগটো ইয়াতে শেষ কৰোঁ আকৌ লগ পাম